RPLI আৰু PLIৰ ক্ষেত্ৰত যিহেতুকে প্ৰিমিয়াম সকলোৰে বেলেগ বেলেগ হয় কাৰণ এইটো বয়সৰ ওপৰত নিৰ্ভৰ কৰে। আজি মই 25 বছৰ বয়স এটা আনুমানিক ধৰি লৈ আপোনালোকক হিচাপখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ সকলোৰে বয়স নিশ্চয় বেলেগ বেলেগ, গতিকে আপোনালোকৰ প্ৰিমিয়াম আৰু মেচুৰিটি এমাউণ্টটো বেলেগ বেলেগ হ'ব। RPLI আৰু PLI হৈছে পোষ্টেল লাইফ ইঞ্চুৰেঞ্চৰ দুটা ভাগ। PLI মানে হৈছে পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ আৰু RPLI মানে হৈছে ৰুৰেল পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ। আসসালামু আলাইকুম ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মুস্তাক নাছৰিনৰ অন্য এটি ব্লগলৈ মই নাছৰিনে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আচলতে মোৰ চেনেলত আগতে RPLI আৰু PLIৰ ওপৰত এটা ভিডিঅ' মই আপলোড কৰিছিলোঁ। তাৰ তলত আপোনালোকে বহুতেই মোক কমেণ্ট কৰি কৈছিলে যে RPLI পলিচিৰ বেনিফিট কেনেকুৱা হয় আৰু অকণমান ভালদৰে বুজাই দিব লাগে। গতিকে মই আজি অলপ সময় উলিয়াই লৈছোঁ আপোনালোকৰ বাবে। ভাবিলোঁ আপোনালোকক অকণমান ভালদৰে বুজাই দিওঁ। RPLI পলিচি যদি আপোনালোকে খুলিব বিচাৰে তেতিয়াহ'লে গাঁৱত বাস কৰা যিকোনো জীৱিকাৰ মানুহে RPLI পলিচি আপোনালোকে খুলিব পাৰিব। আপোনালোকৰ RPLI পলিচি খুলিবলৈ ডকুমেণ্টছ লাগিব আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আপোনালোকৰ 1 কপি পাছপোৰ্ট সাইজৰ ফটো হ'লে আপোনালোকে RPLI পলিচি এখন খুলিব পাৰিব। জাষ্ট আপোনালোকৰ ডকুমেণ্ট দুটাত নামৰ মিল থাকিব লাগিব, এড্ৰেছৰ মিল থাকিব লাগিব। পান কাৰ্ডত বাৰু এড্ৰেছ নাথাকে। RPLIৰ বেনিফিট বুজাবলৈ আপোনালোকক আচলতে মোক ডেট অফ বাৰ্থটো একজেক্টলি দৰকাৰ হয়। গতিকে মই আনুমানিক এটা বয়স আজি ধৰি লৈছোঁ আপোনালোকৰ বাবে। ধৰি লওক আপোনাৰ বয়স 25 বছৰ। 25 বছৰত যদি আপুনি 1 লাখ টকাৰ এটা পলিচি লয় তেতিয়াহ'লে 10 বছৰৰ কাৰণে যদি আপুনি পলিচিটো খোলে তেতিয়াহ'লে আপোনাৰ প্ৰিমিয়াম হ'ব মান্থলি 873 টকা, 873। আৰু 10 বছৰ পিছত আপুনি মেচুৰিটি পাব 1,48,000 টকা। মানে 1 লাখ টকা আপোনাৰ জমা হ'ব আৰু 48,000 টকা আপুনি বোনাছ পাব। আৰু যদি আপুনি 15 বছৰৰ কাৰণে খোলে 1 লাখ টকাৰ পলিচিত আপোনাৰ প্ৰিমিয়াম হ'ব 564 টকা আৰু আপুনি পাব 1,72,000 টকা। মানে 1 লাখ টকা আপোনাৰ চাম এচিউৰ্ড হয়, আপুনি জমা কৰিছে 1 লাখ টকা আৰু 72,000 টকা আপুনি বোনাছ ৰূপত পাব। আৰু যদি 20 বছৰৰ কাৰণে খোলে 1 লাখ টকাৰ পলিচি তেতিয়াহ'লে আপোনাৰ প্ৰিমিয়াম হ'ব 408 টকা আৰু আপুনি মেচুৰিটি পাব 1,96,000 টকা। মানে আপুনি বোনাছ পাব 96,000। আৰু যদি 25 বছৰৰ কাৰণে খোলে 1 লাখ টকাৰ পলিচি তেতিয়াহ'লে আপোনাৰ প্ৰিমিয়াম হ'ব 319 টকা আৰু আপুনি পাব 2,20,000 টকা। আৰু যদি আপুনি 30 বছৰৰ কাৰণে খোলে তেতিয়াহ'লে আপোনাৰ মান্থলি প্ৰিমিয়াম হ'ব 257 টকা, 257 অনলি। আৰু আপুনি মেচুৰিটি এমাউণ্ট পাব 2,44,000 টকা। আৰু যদি আপুনি 33 বছৰৰ কাৰণে খোলে পলিচিটো 1 লাখ টকাৰ পলিচিতে আপোনাৰ প্ৰিমিয়াম তেতিয়া আৰু বহুত কমি যাব। আপোনাৰ মান্থলি প্ৰিমিয়াম হ'ব 230 টকা আৰু আপুনি লাভ কৰিব 2,58,400 টকা। আৰু যদি আপুনি 35 বছৰৰ কাৰণে খোলে তেতিয়াহ'লে আপোনাৰ প্ৰিমিয়াম হ'ব মাত্ৰ 210 টকা আৰু আপুনি পাব 2,68,000 টকা। 1 লাখ টকাৰ পলিচি আপুনি যদি 10 বছৰৰ কাৰণে খোলে তেতিয়াহ'লে আপোনাৰ প্ৰিমিয়াম হয় 873 টকা আৰু যদি আপুনি 35 বছৰৰ কাৰণে খোলে তেতিয়াহ'লে আপোনাৰ প্ৰিমিয়াম হয় 210 টকা। আৰু 1 লাখ টকাৰ পলিচিত আপুনি 10 বছৰৰ পিছত মেচুৰিটি এমাউণ্ট পাব 1,48,000 টকা আৰু যদি 35 বছৰৰ কাৰণে খোলে তেতিয়া আপোনাৰ প্ৰিমিয়াম আহিব 210 টকা মান্থলি আৰু আপুনি লাভ কৰিব 2,68,000 টকা। যদি আপোনাৰ ইনকাম বেছি আছে আৰু আপুনি যদি এটা RPLI পলিচি খুলিম বুলি ভাবি আছে তেতিয়াহ'লে ধৰি লওক আপোনাৰ বয়স 25 বছৰ আৰু আপুনি 5 লাখ টকাৰ এটা RPLI পাছবুক খুলিব বিচাৰি আছে। 25 বছৰ বয়সত আপুনি যদি 10 বছৰৰ কাৰণে এটা পলিচি খোলে তেতিয়াহ'লে আপোনাৰ মান্থলি প্ৰিমিয়াম আহিব 4,363 টকা আৰু আপোনাৰ মেচুৰিটি এমাউণ্ট আহিব 10 বছৰ পিছত 7,40,000 টকা।
আৰু যদি আপুনি 15 বছৰৰ কাৰণে পলিচিটো খোলে তেতিয়াহ'লে আপোনাৰ মান্থলি প্ৰিমিয়াম আহিব 2822 টকা, মানে 2822 টকা। আৰু আপোনাৰ মেচুৰিটি এমাউণ্ট হ'ব 15 বছৰৰ পিছত 8,60,000 টকা। আৰু যদি আপুনি 20 বছৰৰ কাৰণে পলিচিটো খোলে 5 লাখ টকাৰ পলিচিতেই, তেতিয়া আপোনাৰ প্ৰিমিয়াম বহুত কমি যাব। মান্থলি প্ৰিমিয়াম আহিব আপোনাৰ 2,038 টকা মাত্ৰ। আৰু আপোনাৰ মেচুৰিটি এমাউণ্ট আহিব 9,80,000 টকা, মানে 10 লাখ টকাতকৈ 20,000 টকা কম। আৰু যদি আপুনি 25 বছৰৰ কাৰণে পলিচিটো লয় তেতিয়াহ'লে আপোনাৰ প্ৰিমিয়াম হ'ব মান্থলি 1,593 টকা আৰু আপোনাৰ মেচুৰিটি আহিব 11 লাখ টকা। 5 লাখ টকাৰ পলিচি আপুনি যদি 30 বছৰৰ কাৰণে লয় তেতিয়াহ'লে আপোনাৰ মান্থলি প্ৰিমিয়াম আহিব 1,281 টকা আৰু আপোনাৰ মেচুৰিটি এমাউণ্ট আহিব 12,20,000 টকা। আৰু যদি আপুনি 33 বছৰৰ কাৰণে পলিচিটো লয় তেতিয়াহ'লে আপোনাৰ প্ৰিমিয়াম আহিব মান্থলি মাত্ৰ 1,150 টকা আৰু আপোনাৰ মেচুৰিটি এমাউণ্ট আহিব 12,92,000 টকা। 5 লাখ টকাৰ পলিচি আপুনি যদি 35 বছৰৰ কাৰণে লয় তেতিয়াহ'লে আপোনাৰ মান্থলি প্ৰিমিয়াম আহিব 1,071 টকা আৰু আপোনাৰ মেচুৰিটি এমাউণ্ট আহিব 13,40,000 টকা। ডাবলতকৈও প্ৰায় ডাবল, মানে ট্ৰিপল হ'বগৈ আপোনাৰ। RPLI পলিচি যে অকল মান্থলি খুলিব লাগিব তেনেকুৱা কথা নহয়। মই জাষ্ট আপোনালোকৰ সুবিধাৰ কাৰণে, আপোনালোকে যাতে সহজতে বুজি পায় সেইকাৰণে মই মান্থলি হিচাপটোৱে দিছোঁ। যদি আপোনালোকে ইচ্ছা কৰে তেতিয়াহ'লে কোৱাৰ্টাৰলি, হাফ ইয়াৰলি বা ইয়াৰলি হিচাপতো আপোনালোকে খুলিব পাৰে, যাৰ যেনেকুৱা ইনকাম হয়। ধৰি লওক আপুনি কৃষি কৰ্মৰ লগত জড়িত, আপোনাৰ ইনকামটো কোৱাৰ্টাৰলি হিচাপত আহে, 3 মাহ পিছে পিছে আপোনাৰ কিবা এটা ইনকাম হয়, বা আপুনি 6 মাহৰ মূৰে মূৰে কিবা এটা ইনকাম কৰে, তেতিয়াহ'লে আপোনালোকে কোৱাৰ্টাৰলি, হাফ ইয়াৰলি বা ইয়াৰলি হিচাপতো আপোনালোকে পলিচিখন খুলিব পাৰে। RPLI আৰু PLIৰ ক্ষেত্ৰত যিহেতুকে প্ৰিমিয়াম সকলোৰে বেলেগ বেলেগ হয়, কাৰণ এইটো বয়সৰ ওপৰত নিৰ্ভৰ কৰে। আজি মই 25 বছৰ বয়স এটা আনুমানিক ধৰি লৈ আপোনালোকক হিচাপখিনি বুজাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ সকলোৰে বয়স নিশ্চয় বেলেগ বেলেগ, গতিকে আপোনালোকৰ প্ৰিমিয়াম আৰু মেচুৰিটি এমাউণ্টটো বেলেগ বেলেগ হ'ব। মই জাষ্ট আপোনালোকক বুজাবলৈ 25 বছৰ বয়স এটা ধৰি লৈছোঁ। আশা কৰোঁ RPLI পলিচিৰ বিষয়ে আপোনালোকে ভালদৰে বুজি পাইছে। আজিৰ ভিডিঅ'টো তেনেহ'লে ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে।